জ্ঞাপন কৰিলো আৰু তাৰ লগতে তেখেতলোকৰ যিসকল উদ্যোক্তা আৰু ভাই বন্ধুসকলে উৎসাহ প্ৰদান কৰিছে তেখেতলোকলৈ আমি আন্তৰিক অভিনন্দন জনালো। লগতে আমি আৰু এটি কথাকৈ গৌৰৱ অনুভৱ কৰিব পাৰো, এই মহামাৰী কৰোণাৰ সময়টো এই উদ্যমী যুৱকসকলে অনুষ্ঠানটো উদযাপন কৰিম বুলি যি সাহস আৰু যি উদ্যমৰে ওলাই আহিছে তাকে আমি নথৈ আনন্দিত। আৰু তেখেতলোক সকলোলৈ বিশেষকে আমাৰ এই অনুষ্ঠানটোৰ সভাপতি মাননীয় শ্ৰী দীপক নাথ, ডক্টৰ দীপক নাথ আৰু সম্পাদক আমাৰ মৰমৰ সকলোৱে পিলাই ভাইটি আৰু সহ সম্পাদক দীপেন নাথ, লগতে তেখেতলোকৰ যিসকল সংগীবৃন্দ তেখেতলোকলৈ আমি এই বেমাৰে ভৰা কৰোণাৰে ভৰা অমিক্ৰণৰ মাজতো যি আমি বাপুতিসাহোন বিহুটো ভোগালী উদযাপন কৰিছো, সেই সমিতি আমাৰ বিষয়ববীয়া সকললৈ আমি ৰাইজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আৰু তেখেতলোকলৈ আমি সমিতিৰ তৰফৰ পৰা তেখেতলোকৰ দীৰ্ঘায়ু কামনা কৰিছো। তেখেতলোকৰ যাতে অন্তত অমিক্ৰণ নহওক ইয়াকে কৈ আৰু ৰাইজলৈ অনুৰোধ, ৰাতি চৰকাৰে দিয়া নিৰ্দেশনা মানি 11টা বজাত যাতে সকলোৱে ঘৰা ঘৰি যায়। ধন্যবাদ। জয় অসম, জয় মাধৱ।